तो आप कौन सा गाँव से आए? मैंने दिया है, खेती करने दिया है, बिजनेस करने दिया है। ये माटी यार ट्राइबल एरिया হয় ইয়াতে। নমস্কাৰ, মই সমগ্ৰ বিহাৰীক নকওঁ, মই সেই সকলক ক'ব বিচাৰিছো যিসকলে কাৰ্বি জাতিক অপমান কৰে, কাৰ্বি বা আমাৰ আন্দোলনবোৰক সমালোচনা কৰে, কাৰ্বি ভূমিলৈ দপদপনি চলাই ষষ্ঠ অনুসূচী অৰ্থাৎ 6 শিডিউলক অপমান কৰে আৰু কাৰ্বিসকলৰ বা কাৰ্বি সমাজৰ যিটো দাবী সেই মাতবোৰক এটা বিতৰ্ক হিচাপে স্বীকৃতি দিয়ে, এওঁলোকক আমি ক'ব বিচাৰিছো। সেই সকলক কৈছো আপোনালোকে প্ৰথমতে 6 শিডিউল অৰ্থাৎ ষষ্ঠ অনুসূচী কি, কাৰ্বি আংলং সাহিত্য পৰিষদ অৰ্থাৎ কাৰ্বি আংলং অটোনমাস কাউন্সিল কি, ডিমা হাছাও অটোনমাস কাউন্সিল কি, সংবিধান কি, সেইটো ভালকে বুজক, পঢ়ক, ভালকে অধ্যয়ন কৰক। তাৰ পাছত আপোনালোকে নিজৰ মতামতখিনি প্ৰকাশ কৰিব আহিব। আপোনালোকে একো নজনাকে যাকে তাকে আপোনালোকে অজ্ঞানীৰ নিচিনাকৈ আপোনালোকে নিজৰ মতামতখিনি প্ৰকাশ কৰি বিতৰ্ক সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব। কাৰ্বি আংলং সাহিত্য পৰিষদ অৰ্থাৎ কাৰ্বি আংলং আৰু ডিমা হাছাও হৈছে প্ৰটেক্টেড এখন জিলা, যি সংবিধানে অৰ্থাৎ কনষ্টিটিউশ্যনে পৃথক সুৰক্ষা দিয়া জিলা, য'ত অনা অসমীয়া বহিৰাগত অৰ্থাৎ নন ট্ৰাইবেলে ইয়াত মাটি কিনিবও নোৱাৰে, বেহা বেপাৰ আদিও কৰিব নোৱাৰে। এটা কথা স্পষ্ট কৰি দিছো যে সমগ্ৰ বিহাৰী জাতিক আমি বেয়া নাপাওঁ, কাৰণ কাৰ্বি আংলংটো 1951 অৰ্থাৎ 1961ৰ আগৰেই পৰা থকা বহু বিহাৰী লোক আছে যাক আমি আপোন বুলি ভাবো, আৰু বিহাৰী জাতিৰ মাজতো এনে বহু লোক আছে যি কাৰ্বিসকলক সন্মান কৰে অৰ্থাৎ কাৰ্বি জাতিক লৈ পেলাই সন্মান কৰে, আমাৰ লগত ভাল সম্পৰ্ক ৰাখে আৰু আমিও ভাল পাওঁ এওঁলোকক। আৰু আমি ধন্যবাদ দিব লাগিব সেইসকল বিহাৰী লোকক যিসকলে কাৰ্বিসকলৰ সমস্যা বুজি সদায় আমাৰ পক্ষত থিয় দিছে আৰু আমাক সহযোগ কৰিছে। ধন্যবাদ সেইসকল ব্যক্তি। কিন্তু বেয়া পাওঁ সেইসকল বিহাৰী বহিৰাগতক যিসকলে টকাৰ ক্ষমতাত অবৈধভাৱে কাৰ্বি আংলঙত মাটি কিনি বসবাস কৰি আছে আৰু লাহে লাহে নিজৰ ৰাজ্যৰ পৰা মানুহ অবৈধভাৱে আনি আছে আৰু সংখ্যা বঢ়াই আছে। আৰু আজি আমি নিজৰ স্থানতেই মাইনৰিটি অৰ্থাৎ সংখ্যালঘুত পৰিণত। আমি প্ৰত্যেক সপ্তাহ মাহত নতুন পৰিয়াল দেখো যি অসমীয়া ভাষা ক'ব নোৱাৰি, বুজিও নাপায়, আৰু এবছৰৰ পিছত মাটিৰ মালিক হৈ যায়, যিটো জিলাত মাটি কিনিবও নোৱাৰি, বেহা বেপাৰ আদিও কৰিব নোৱাৰি। কিন্তু তেওঁলোকৰ নিজ ৰাজ্য আছে, নিজ ৰাজ্যৰ লগত তেওঁলোকৰ সংযোগ আছে, তেওঁলোকৰ পৰিয়াল আছে, তেওঁলোকৰ সম্পত্তি আছে। কিন্তু কাৰ্বি আংলং যিটো ষষ্ঠ অনুসূচী অৰ্থাৎ 6 শিডিউল এৰিয়া বুলি গম পোৱাৰ পাছতো তেওঁলোকে জোৰ-জবস্তি টকাৰ ক্ষমতাত অবৈধভাৱে তেওঁলোকে মাটি কিনিব চেষ্টা কৰে। কাৰ্বিসকল বা জনগোষ্ঠীয় লোকসকল সহজ সৰল বুলি তেওঁলোকে গম পায়, জোৰ-জবস্তি মাটি দখল কৰিব চেষ্টা কৰে, ম্যাদী পাতা থকাৰ পাছতো দখল কৰিব চেষ্টা কৰে, মাটি কিনিব চেষ্টা কৰে। সেইটো হৈছে আমাৰ সমস্যা। তেওঁলোকে সংবিধানৰ নিয়ম উলংঘা কৰিছে আৰু 6 শিডিউল অৰ্থাৎ ষষ্ঠ অনুসূচীৰ অপমান কৰিছে, আৰু সেই অপমান আমি কেতিয়াও সহ্য নকৰো। সেয়া আমাৰ চিন্তা কথা। আচলতে আপোনালোকে নিজেই লাভ কৰিব লাগে। যিটো জিলাত আপোনালোকে মাটি কিনিবও নোৱাৰি, বেহা বেপাৰ আদিও কৰিব নোৱাৰি, সেইখন জিলাত আপোনালোকে জনগোষ্ঠীয় লোকসকলৰ নিজৰ ম্যাদী পাতা থকাৰ পাছতো আপোনালোকে জোৰ-জবস্তি দখল কৰে। সেই ক্ষেত্ৰত আপোনালোকক কি ভাষাৰে বুজাম, ইমান নিলাজ কেনেকে হ'ব পাৰে আপোনালোকে? অকল সেয়াই নহয়, আমাৰ এলেকাত বসবাস কৰি পেলাই জনগোষ্ঠীয় এলেকাত বসবাস কৰি পেলাই জনগোষ্ঠীয় লোকসকলক সন্মান কৰাটো দূৰৰে কথা, কাৰোবাৰ চুলি ধৰি পেলাই ৰাস্তাত চুচুৰাই লৈ যোৱা, কাৰোবাক মাৰপিট কৰা, কাৰোবাক অত্যাচাৰ কৰা, অপমান কৰা, সেইটো আমি সহ্য নকৰো। জেইম হলে হ'বই। আৰু ঘৰে ঘৰে গৈ পেলাই কাজিয়া কৰা, বিতৰ্ক কৰা বা বেয়া পৰিৱেশ সৃষ্টি কৰা, সেয়া আমি কেতিয়াও কৰিব নিবিচাৰো। কিন্তু বিতৰ্ক কৰিবলৈ বাধ্য কৰাইছে কোনে? আপোনালোকে অবৈধভাৱে কাৰ্বি আংলঙত বসবাস কৰি পেলাই থলুৱা সমাজক দপদপনি চলোৱা আপোনালোক নহয়নে? আপোনালোকৰ বাবে পুৰণা বিহাৰী সমাজৰ লগত যি আমাৰ গভীৰ যিটো সম্পৰ্ক আছে, সেই সম্পৰ্কখিনি আপোনালোকে বেয়া কৰি আছে, আৰু সেইখিনি বিহাৰী সমাজে চিন্তা কৰিব বুলি আশা কৰিছো। এটা কথা স্পষ্ট আৰু ভালকে শুনক, যিসকল লোকে কাৰ্বি আংলঙত বসবাস কৰি আছে, কাৰ্বিয়ে হওক, ডিমাচাই হওক, বড়োই হওক, তিৱাই হওক বা গাৰোই হওক, যদিহে টকাৰ বাবে কোনো এজন অনা অসমীয়া বহিৰাগত বা নন ট্ৰাইবেলক যদি আপোনালোকে মাটি বিক্ৰী কৰে,
প্ৰশাসন বা পৰিষদে ব্যৱস্থা গ্ৰহণ কৰাৰ আগতেই আমি তাত গৈ পেলাই আমি পদক্ষেপ ল'ম, আমি জেং কৰিম, কিন্তু সেইটো মনত ৰাখিব পাৰোঁ। আমি বাৰম্বাৰ কৈ আহিছোঁ, আমাৰ সমস্যা সনাতন ধৰ্ম বা হিন্দু ধৰ্ম নহয়, আমাৰ সমস্যা নিৰ্দিষ্ট এটা জাতি বা বেহাৰী জাতি নহয়, আমাৰ সমস্যা হৈছে অবৈধ অনুপ্ৰৱেশকাৰী, আমাৰ সমস্যা হৈছে জোৰ জবস্তি মাটি দখল কৰা, কাৰ্বিসকলৰ বা জনগোষ্ঠীয় লোকসকলৰ ম্যাদী পদত থকাৰ পাছতো জোৰ জবস্তি দখল কৰা, আমাৰ সমস্যা হৈছে আমাৰ প্ৰতি অত্যাচাৰ, আমাৰ প্ৰতি যিটো অসন্মান আৰু জনগোষ্ঠীয় লোকসকলৰ যিটো সংবিধানিক যিটো আইন, সেই আইনখিনি ধ্বংস কৰাটো হৈছে আমাৰ সমস্যা। আৰু আজিলৈকে মই যিবোৰ কথা কৈ আহিছোঁ, সংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমতে হওক, কোনো এটা নিৰ্দিষ্ট জাতি বা ধৰ্মক মই আজিলৈকে বেয়া পোৱা নাই। যদিহে মই কৰিছোঁ, মই ক্ষমা বিচাৰিম ৰাইজৰ আগত। আৰু যিসকল বিহাৰী লোকে মোক সমালোচনা কৰিছে বা আমাৰ আন্দোলনবোৰক সমালোচনা কৰিছে, এওঁলোকক এটা কথাই মই সুধিব বিচাৰিছোঁ, যদিহে আপোনালোক কাৰ্বি বা ডিমাচা হ'লহেঁতেন, আপোনালোকে কি কৰিলেহেঁতেন? আজি যদি আপোনালোকে আমাৰ ঠাইত থাকিলেহেঁতেন, আপোনালোকে নিজৰ সুৰক্ষাৰ বাবে মাত নামাতিলেহেঁতেনে? নিশ্চয় মাতিলেহেঁতেন। আজি বিহাৰত যদি পাকিস্তানৰ পাকিস্তানীয়ে বা বাংলাদেশৰ বাংলাদেশীয়ে বিহাৰী লোকক অত্যাচাৰ কৰে, বিহাৰৰ স্থায়ী লোকসকল সংখ্যালঘু হ'লহেঁতেন, আপোনালোকে কি কৰিলেহেঁতেন? আপোনালোকেও নিজৰ সুৰক্ষাৰ বাবে চিন্তা কৰিলেহেঁতেন। এনে ক্ষেত্ৰত আমি নিজৰ ভূমিৰ কাৰণে, নিজৰ সুৰক্ষাৰ বাবে, নিজৰ স্থানৰ কাৰণে আলোচনা কৰা বা আন্দোলন কৰা বা সেইটো লৈ পেলাই আমি মাত মাতা, সেইটো কেনেকে বেয়া হ'ল তেনেহলে? সংবিধানে দিয়া 6 শিডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচীৰ ভূমিপুত্ৰ হিচাপে নিজৰ ভূমিৰ বাবে পদক্ষেপ লোৱাটো কেনেকৈ বেয়া হ'ল তেনেহলে? আলোচনা কৰা আৰু মাত মাতাটো কেনেকৈ বিতৰ্ক হ'ল? যদিহে আপোনালোকে প্ৰকৃততেই শিক্ষিত, তেনেহলে অদৰকাৰী আপোনালোকে সমালোচনা নকৰি আমাক সহযোগ কৰক। আৰু তেনেই সমালোচনা মোৰ জাতিপ্ৰেম আৰু মোৰ জাতিটোক লৈ পেলাই যিটো দায়বদ্ধতা, সেইটো মোক কেতিয়াও পাহৰাব নোৱাৰে। আৰু এটা কথাই স্পষ্ট কৰি দিছো, হয় কাৰ্বি আংলং হ'ব পাৰে, কিন্তু কাৰ্বি আংলঙত কোনোবা ডিমাচা, বড়ো, তিৱা, মিচিং বা আন কোনো জনগোষ্ঠীয় লোকসকলক যদিহে কোনোবা অনা অসমীয়া বহিৰাগত লোকসকলে যদি অত্যাচাৰ কৰে, সেই অত্যাচাৰ আমি কেতিয়াও সহ্য নকৰো। আৰু প্ৰথম অৱস্থাত আমি কাৰ্বি সমাজে আমি থিয় দিম আৰু ভৱিষ্যতলৈ আমি সদায় থিয় দি থাকিম। আৰু সকলো জনগোষ্ঠীয় লোকসকল যিসকলে কাৰ্বি আংলঙত বসবাস কৰি আছে, তেওঁলোকে এটা কথা বুজা উচিত, এতিয়া ট্ৰাইবেল বা জনগোষ্ঠীয় লোকসকলৰ ঐক্যবদ্ধ অৰ্থাৎ এক হোৱা সময় আহি পৰিছে। শেষত এটাই কওঁ, নিজৰ জাতি মাটিৰ বাবে সদায় মাত মাতি আহিছো আৰু মাত মাতি যাম। আৰু অসমৰ প্ৰতিজন অসমীয়াই, প্ৰতিজন খিলঞ্জীয়াই ঐক্যবদ্ধ হৈ আমাৰ লগত থিয় দিব বুলি আশা কৰিছো। ধন্যবাদ।